আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 6 মেথছৰ চেপ্টাৰ 7 যেটো এক্সাৰসাইজটো আমি সম্পূৰ্ণ সমাধান কৰিম। ইয়াত আমাক কোৱেশ্চন নম্বৰ 1 দিয়া আছে এড দা ফলোইং যে তলত দিয়া প্ৰশ্নসমূহ বা অংকসমূহ যোগ কৰিব দিছে বা প্লাস কৰিব দিছে। আৰু 2 নম্বৰটোত সাবট্ৰেক্ট দা ফলোইং এটো মাইনাস কৰিব দিছে আৰু নম্বৰ 3 টো এটা সিম্পলিফাই মানে সমাধান কৰা ইয়াত মানে প্লাস বা মাইনাস যে আছে এই ধৰণে আমি কৰিব লাগিব। কোৱেশ্চন নম্বৰ 1 ৰ এটোত আছে 2/3 + 1/4 ইয়াত ডিনোমিনেটৰ আছে 3 আৰু 4 আমি জানো যে যিকোনো ফ্ৰেকচনৰ ক্ষেত্ৰত প্লাস বা মাইনাস কৰিব লাগিলে আমি যেটো ডিনোমিনেটৰ বা হৰ আছে তাৰ আমি লসাগু উলিয়াব লাগিব বা এলসিএম উলিয়াব লাগিব। এলসিএম মানে লোৱেষ্ট কমন মাল্টিপল অৰ্থাৎ 3 ৰ যিবিলাক মাল্টিপল আছে 3 1 जा 3 3 2 जा 6 3 3 जा 9 গটিকে 3 6 9 12 15 এবিলা হৈছে 3 ৰ মাল্টিপল বা গুণিতক। একেদৰে 4 ৰ মাল্টিপল আছে কিছুমান 4 1 जा 4 4 2 जा 8 4 3 जा 12 এটা 12 যেটো হেতু হৈছে 3 ৰ মাল্টিপল 4 ৰ মাল্টিপল মানে কমন মাল্টিপল। তেনেকুৱা মাল্টিপল আমি অসংখ্য পাম তাৰ ভিতৰত যেটো আটাইতকৈ সৰু বা লোৱেষ্ট কমন মাল্টিপল আছে হেতু হৈছে এলসিএম আৰু তাক কেনেকৈ নিৰ্ণয় কৰিব লাগে তাৰ কিছুমান বিশেষ প্ৰচেছ আছে মই ইয়াৰ পিছৰ ভিডিঅত মই আলোচনা কৰিম এই বিষয়ে। এতিয়া আমি ইয়াত যেটো 3 টো যেটো এটা প্ৰাইম নাম্বাৰ ইয়াৰ কোনো ধৰণে ফেক্টৰ নাই 3 আৰু 1 ৰ বাহিৰে গটিকে 3 4 जा 12 গটিকে ইয়াৰ পূৰণফলটোই হ'ব ইয়াৰ এলসিএম গটিকে আমি এলসিএম আমি 12 পাইছো 3 4 जा 12 গটিকে আমাৰ প্ৰসেসটো এইটোৱে যে আমি যিকোনো ফ্ৰেকচনৰ প্লাস বা মাইনাসৰ ক্ষেত্ৰত যে ডিনোমিনেটৰ আছে হেতু প্লাস বা মাইনাস নহয় কেতিয়াও হেতু আমি এলসিএম উলাব লাগিব। তাত যিমানটা ডিনোমিনেটৰ থাকে আটাই কেইটাৰে আমি এলসিএম উলাব লাগিব। ইয়াত যেহেতু দুটাই ডিনোমিনেটৰ আছে 3 আৰু 4 3 আৰু 4 ৰ এলসিএম হৈছে 12 অৰ্থাৎ 3 * 4 = 12 গতিকে আমি প্ৰথম ফ্ৰেকচনটোত আমি 4 মাল্টিপ্লাই কৰিছো 3 4 जा 12 তলত যেতিয়া আমি 4 মাল্টিপ্লাই কৰিম ওপৰতো কৰিব লাগিব কাৰণ কিয় যেটো অৰিজিনাল ফ্ৰেকচন আছিল 2/3 হেতু যদি আমি ডিনোমিনেটৰৰ লগত যদি 4 মাল্টিপ্লাই কৰিলো কিন্তু নিউমাৰেটৰৰ লগত যদি নকৰো তেতিয়া হলে ফ্ৰেকচনটো কমপ্লিট চেঞ্জ হৈ যাব গতিকে এটো ইকুইভ্যালেন্ট হৈ নাথাকিব। গতিকে আমি যেটো সংখ্যা আমি মাল্টিপ্লাই কৰিম হেতু নিউমাৰেটৰ আৰু ডিনোমিনেটৰ দুইটাতে কৰিব লাগিব আৰু একেই ধৰণে আমি যিমান এনেকুৱা সলিউশন কৰিম প্ৰত্যেকতে একেই প্ৰসেস। গতিকে আমি এলসিএম আমি 12 পাইছো গতিকে আমি মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰি 8/12 আৰু 3/12 পাইছো। এটা দুটা ডিনোমিনেটৰ সেম হৈ গল গতিকে ইয়াৰ এলসিএম 12 হ'ব আৰু ওপৰৰ যে দুটা নাম্বাৰ আছে সেই দুটা প্লাস হ'ব আৰু মাইনাস থাকিলে মাইনাস হ'ব গতিকে আমি 11/12 হেতু যেটো সিম্পলাইজ কৰিব নোৱাৰি এনেকৈ থাকিব। এটাৰে বি টো সেম প্ৰসেস ইয়াত ডি আৰু ই টো মই কৰি দিছো কোৱেশ্চন নম্বৰ 1 ৰ আৰু লগতে এফ জি আছে এফ জি ইয়াতে তিনিটা ফ্ৰেকচন আছে আৰু জি টোত মানে মিক্স ফ্ৰেকচন হৈ আছে। ইয়াত আমি প্ৰথমতে আমি এটা সিম্পল ফ্ৰেকচনত কনভাৰ্ট কৰি ল'ব লাগিব। আমি এটো কেনেকৈ কৰিব লাগে মই ইয়াৰ আগৰ ভিডিঅত মই বুজাই দিছো। ইয়াত 5 = 3/4 আছে গতিকে ইয়াত তাৰ মানে 5 3/4 মানে 5 টো এটা মানে হোল নাম্বাৰ বা নেচাৰেল নাম্বাৰ আৰু 3/4 এটো এটা ফ্ৰেকচন গতিকে আমি এটো যদি আমি এটা সিম্পল ফ্ৰেকচনত কনভাৰ্ট কৰিব লাগে তেতিয়াহলে আমি তাৰ যেটো ডিনোমিনেটৰ আছে 4 ৰ লগত আমি 5 টো মাল্টিপ্লাই কৰিব লাগিব 5 4 जा 12 20 প্লাস 3 যেটো আমি মাল্টিপল পাম তাৰ লগত মানে 3 টো প্লাস কৰিব লাগিব। এটা ধৰণে গোটেইখিনি এনেকৈ কৰিলো তিনিটা ফ্ৰেকচন তাৰ পিছত আমি সিম্পল ফ্ৰেকচন পাইছো তাৰ পিছত আমি 4 4 8 আছে ডিনোমিনেটৰ যেটো 4 ৰে 8 ক যেটো ডিভাইড হয় গতিকে ইয়াৰ এলসিএম 8 হ'ব গতিকে 4 2 जा 8 2 মাল্টিপ্লাই কৰিছো দুইটাতে আৰু থাৰ্ড ফ্ৰেকচনটো যেটো 8 আছে অলৰেডি গতিকে হেতুত কোনো মাল্টিপল কৰাৰ প্ৰয়োজন নাই একেই আছে এটো। এতিয়া আমি এলসিএম উলাই লৈছো যেটো গটে এটা সেম ডিনোমিনেটৰ হৈ গল এবাৰ এলসিএম 8 পাম আৰু ওপৰৰ নাম্বাৰ কেইটা প্লাস কৰি দিলো কৰি পাইছো 121/8 এটা 8 ৰে যদি আমি 121 ক ডিভাইড কৰো তেতিয়াহলে আমি
কুৱেশ্যন পাম 15 আৰু ৰিমাইণ্ডাৰ 1 থাকিব যা 15 8 যা 120 1 যে ৰিমাইণ্ডাৰ থাকিব হেতু আমি ওপৰত লিখিব লাগিব আৰু যেটো আনসাৰ বা কুৱেশ্যন পাম হেতু আমি সাইডত লিখিব লাগিব এই ধৰণে এটা মিক্স ফ্ৰেকচন আমি পাব পাৰো একদৰে h আৰু i এই দুটাও ইয়াত দি দিছো নিয়মটো একেই হেতুৰ নিচিনাই ইয়াত d আৰু a2 আছে এবাৰ কোৱেশ্চন নম্বৰ 3 সিম্পলিফাই বা সমাধান কৰিব দিছে ইয়াতো মানে প্ৰসেসটো একাই থাকিব এটোৰ নিচিনা অলপো চেঞ্জ নাই ইয়াতো আমি এলসিএম উলাব লাগিব এলসিএম উলাই এনেকে কৰিব লাগিব ইয়াত d আৰু a2 আছে তোমালোকে ধুনিয়াকৈ বুজি লৈ কৰিবা এতিয়া তোমালোকে কিতাপৰ 152 পেজত চোৱা কোৱেশ্চন নম্বৰ 4 ত আছে from 1 liter of milk Navamallika's mother gave 1/5 parts to Navamallika and 2/9 parts of Madhumalati to drink. How many parts in total from 1 liter of milk was taken by both of them? Yet question to this is 1 লিটাৰ গাখীৰ আছে 1 লিটাৰ গাখীৰৰ পৰা নৱমল্লিকাৰ মাকে নৱমল্লিকাক দিছে টোটাল যিখিনি গাখীৰ আছে 1 লিটাৰ তাৰ পৰা 1/5 পাৰ্টস মানে 5 ভাগৰ 1 অংশ মানে দি দিলে খাবলৈ আৰু মধুমালতিক দিলে 2/9 মানে টোটাল যিখিনি পাৰ্ট আছে তাৰ পৰা 9 ভাগৰ 2 ভাগ দি দিছে এটা বাকি কিমান গাখীৰ বাকি থাকিল আৰু তেলক দুইজনৰ মাজত কিমান গাখীৰ গল এইখিনি মানে উলিয়াব দিছে ইয়াত লিখিবা তোমালোকে from 1 liter of milk Navamallika's mother gave to Navamallika equal 1/5 parts and Navamallika's mother gave to Madhumalati 2/9 parts এইখিনি মানে দি দিলে Therefore, the total amount of milk from 1 liter was taken by both of them. Ita duijonoke kiman dile 1/5 plus 2/9. Iti ami he alba gote je koresilu same hetu process ot ami LCM ulalu 5 aru 9 or LCM ami 45 paisu. Ene 5 9 ja 45. Gotike ami 5 or logot ami 9 multiply korisu. So 1 or logot 9 multiply korisu. 9 1 ja 9 plus 9 5 ja 45. So 5 multiply কৰা হৈছে therefore 2 পৰত যেটো নিউমাৰেটৰ 2 আছে তাৰ লগত আমি 5 multiply কৰিছো 5 2 যা 10 equal 19/45 এই গাখীৰখিনি তেওঁলোক দুইজনৰ মাজত দিয়া হৈছে আৰু বাকি কিমান আছে হেতু আমাক উলিয়াব দিয়া নাই যেটো ওলাব নাই এটা ইয়াত বাকি কিমান আছে হেতু আমি পাব লাগিলে আমি লিখিব লাগিব 1 - 19/45 নাইবা আমি লিখিব পাৰো 45/45 minus 19/45 তাৰ এনসাৰটো লালে আমি বাকিখিনি পাই যাম মানে 45 ৰ পৰা 19 মাইনাস কৰিলে যেটো পাম হেতু নিউমাৰেটৰ হ'ব আৰু তলত ডিনোমিনেটৰ 45 হ'ব এবাৰ কোৱেশ্চন নম্বৰ 5 ইয়াত আছে from a bucket full of water 7/15 parts of water was used how much water was left in the bucket এটা পাত্ৰত এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আছে তাৰ পৰা 15 ভাগৰ 7 ভাগ টোটাল যিখিনি পানী আছে তাৰ পৰা 15 ভাগৰ 7 ভাগ মানে ব্যৱহাৰ কৰা হৈছে আৰু বাকি কিমান আছে এটো লিখিবা from a bucket full of water 7/15 parts of water was used এইখিনি কোৱেশ্চনটো পাবাই therefore left of the water in the bucket 1 - 7/15 এইখিনি সলিউশন কৰি পাইছো 8/15 এবাৰ আহিলো আমি কোৱেশ্চন নম্বৰ 6
To read a poem from a book, Rita takes 3 and 4/5 minutes of time, and Mala takes 17/4 minutes. Who takes more time to read the poem and by how much? অৰ্থাৎ ৰীতা এটা কবিতা পঢ়োতে সময় লৈছে 3 মিনিট আৰু 4/5 তাৰমানে 1 মিনিটৰ 5/4 অৰ্থাৎ 45 60 হলে 45 নহয় 1 মিনিটত যেহেতু 60 সেকেন্ড অৰ্থাৎ 60 5 ৰে ডিভাইড কৰা 12 4 যা 48 অৰ্থাৎ 3 মিনিট আৰু 48 সেকেন্ড আৰু মালাই সময় লয় 17/4 মিনিট এটা কোনে বেছি সময় লয় আৰু কিমান বেছি সময় লয় এতিয়া লিখা To read a poem from a book, Rita takes time 3 and 4/5 minute equal 19/5 minute তাৰমানে এটো আমি যেটো মিক্স ফ্ৰেকশন হৈ আছে আমি এটা সিম্পল ফ্ৰেকশনত লিখি লৈছো and Mala takes time 17/4 minutes. The LCM of 5 and 4 is 5 into 4 equal 20. ইয়াত আমি LCM to দি দিছো হলে therefore 19/5 equal আমি LCM যেটো ডিনোমিনেটৰ তো আমি সেম কৰি লব লাগিব গতিকে ডিনোমিনেটৰ 5 আছিল এতিয়া LCM যেটো 20 পাইছো 5 into 4 equal 20 যেটা ওপৰতো আমি 4 মাল্টিপ্লাই কৰিছো একেদৰে তলত যেটো ডিনোমিনেটৰ 4 আছে গতিকে 5 মাল্টিপ্লাই কৰা হৈছে আমি দুইটা ডিনোমিনেটৰ এতিয়া সেম হৈ গল গতিকে ওপৰত আমি পাইছো নিউমাৰেটৰ 76 and 85 ইয়াৰ পৰা আমি দেখা পাইছো যে 76 less than 85 therefore 76/20 less than 85/20 therefore 19/5 less than 17/4 অৰ্থাৎ therefore Mala takes more time to read the poem মালায়ে বেছি সময় লৈছে এতে কিমান বেছি লৈছে হেতু জানিব লাগিলে আমি ডাঙৰটোৰ পৰা সৰুটো আমি মাইনাস কৰিব লাগিব আৰু ডিফাৰেন্সটো আমি পাইছো 9/20 therefore Mala takes 9/20 more time to read the poem than Rita অৰ্থাৎ ৰিতাতকৈ মালাই 9/10 minutes বেছি টাইম লৈছে এবাৰ আহিলে কোৱেশ্চন নম্বৰ 7 Birina's friend take 5/9 parts of olives which was with her. How many parts are now left with her? Birinar hatot কিছু জলফাই আছে আৰু জলফাইৰ যিখিনি আছে তাৰ পৰা 5/9 অৰ্থাৎ 9 ভাগৰ 5 ভাগ মানে দি দিলে বিৰিনাই লৈ ললে তাইৰ লগত জুনে আছিল তাইৰ পৰা লৈ ললে এটা how many parts are now left with her এতিয়া তাইৰ লগত আৰু কিমান বাকি আছে Birina's friends take 5/9 parts of olives which was with her Birinar পৰা বন্ধুজনে বান্ধৱীজনে 5/9 parts olive লৈ ললে therefore the left part of olive with her তাইৰ লগত এতিয়া বাকি আছে 1 - 5/9 যিখিনি লৈ লৈছে সেইখিনি আমি টোটাল এমাউন্টৰ পৰা মাইনাস কৰিব লাগিব এটা টোটাল এমাউন্ট আমাক দিয়া নাই গতিকে যেহেতু দিয়া নাই আমি হেতু 1 বুলি ল'ব লাগিব কাৰণ 1 ইকুৱেল আমি লিখিব পাৰো 9/9 গতিকে টোটাল যেহেতু ডিনোমিনেটৰ 9 আছে অৰ্থাৎ টোটাল যিখিনি এমাউন্ট আছে বা অলিভ আছে সেই অলিভ খিনিক বা জলফাই খিনিক 9টা ভাগ কৰা হৈছে তাৰ পৰা 5টা ভাগ লৈ লৈছে গতিকে ডেফিনেটলি 4টা ভাগ থাকিব গতিকে আমি হেতু টোটাল যেটো এমাউন্ট হেতু আমি 9/9 লিখিব পাৰো নহলে 1 লিখিলো হৈ যাব এইদৰে আমি সমাধান কৰি পাইছো 4/9 parts বাকি আছে এবাৰ আইছো কোৱেশ্চন নম্বৰ 8 লৈ if 5/8 is subtracted from a number the difference become 1/4 what is the number কোনো এটা নাম্বাৰৰ পৰা আমি 5/8 মাইনাস কৰিলো মাইনাস কৰাত আমি आंसर পাইছো 1/4 এতিয়া নাম্বাৰটো মানে অৰিজিনাল নাম্বাৰটো কি হ'ব এতিয়া লিখা if 5/8 is subtracted from a number the difference become 1/4 এটো কোৱেশ্চনত আছে therefore the original number is এটা অৰিজিনাল নাম্বাৰটো পাব লাগিলে আমি কেনেকৈ পাম যে ইয়াত এটা কথা জানিব লাগিব ইয়াত দিয়া আছে যে কোনো এটা নাম্বাৰৰ পৰা মানে যিটো নাম্বাৰৰ পৰা আমি বিয়োগ কৰিম হেতু ডেফিনেটলি ডাঙৰ হ'ব গতিকে তাৰ পৰা আমি যিটো আমি নাম্বাৰ কোনো এটা নাম্বাৰ আমি মাইনাস কৰিলো বা বিয়োগ কৰিলো বিয়োগ কৰাত আমি এটা বিয়োগফল পাইছো
গতিকে আমি যেটো অৰিজিনাল নাম্বাৰ বা ডাঙৰ নাম্বাৰ যেটো হেতু পাব লাগিলে আমি যেটো সংখ্যা আমি বিয়োগ কৰিম হেতু আৰু বিয়োগফলটো দুইটা আমি যোগ কৰিব লাগিব অৰ্থাৎ 5/8 + 1/4 ইকুৱেল আমি সলিউশনটো ঠিক একেদৰে আমি আনসাৰ পাইছো 7/8 এতিয়া এই অংকটো আমি x ধৰিও কৰিব পাৰি এটা বেলেগ প্ৰসেছত হেতু আমি একেলগে দি দিছো এই প্ৰসেছত কৰিলে let the original number is x according to question original number টোৰ পৰা 5/8 মাইনাস কৰিব দিছে আৰু আনসাৰ হ'ব 1/4 গতিকে x মাইনাস original number টো যেটো x ধৰিছো so x minus 5/8 equal 1/4 এটা আমি 5/8 টো ইফালে লৈছো প্লাস হৈ গল ইফালে মাইনাস আছিল গতিকে দুইটা প্লাস কৰি পাইছো 7/8 therefore the original number is 7/8 এটো নিয়মটো কৰিব পাৰিবা তোমালোকে যেটো দুইটা নিয়মে শিকি থৈ দিবা এটা question number 9 ত দিয়া আছে subtract 6 and 1/5 from the sum of 3 and 1/5 and 4 and 1/3 অৰ্থাৎ যি দুটা পিছৰ যি দুটা নাম্বাৰ আছে ফ্ৰেকশন সেই দুটা প্লাস কৰিলো প্লাস কৰি তাৰ পৰা আমি 6 and 1/5 এটো আমি মাইনাস কৰিব লাগিব গতিকে এটো আমি ইকুৱেশনটো আমি পাতি লৈছো সুন্দৰকৈ এটা ইয়াত ব্ৰেকেট দিছিলো কিন্তু ব্ৰেকেট দিলে অলপ বেছি টাইম লাগি যায় মানে কি আগতে ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিলো তাৰ পিছত আৰু একবাৰ প্লাস একবাৰ মাইনাস পৃথক কৰিব লগা হয় অলপ লেংৰি প্ৰসেস হৈ যায় গতিকে আমি যেটো মাইনাস ব্ৰেকেট নিদিয়াকৈ যেটো কৰিব পাৰো ওতে ব্ৰেকেটৰ প্ৰয়োজন নাই এনেকৈ পাতিলে সলিউশন খিনি আৰু সেম এটো 1 and 1/3 এতিয়া আহিলো question number 10 বা last question Robin went to the town with his father to sit for a competitive examination Robin and his father start their journey from home and traveled 1/12 parts of the distance by bicycle after that they went by bus and lastly 1/20 parts they went on foot how many parts of the distance did they move by bus তেওঁলোকে এটা এক্সামিনেশন বা পৰীক্ষা দিয়াৰ কাৰণে দেউতাক আৰু ৰবিনে গৈছে যে তেওঁলোকে ঘৰৰ পৰা যাওতে মানে টোটাল যেটো ডিসটেন্স তাৰ পৰা তাৰ ভিতৰত 1/12 মানে 12 ভাগৰ এভাগ তেওঁলোকে কিহত গৈছে সাইকেলত গৈছে তাৰ পিছত কি কৰিলে খুসকাৰি গৈছে 1/20 পাৰ্টস আৰু বাকিখিনি তেওঁলোকে বাছত গৈছে এটা বাছত কিমান দূৰত্ব গৈছে এটো উলিয়াব দিছে ইয়াত প্ৰথমে আমি কি কৰিছো Robin and his father start their journey from home and traveled by bicycle of the parts of distance 1/12 parts bicycleot গৈছে 1/12 parts traveled on foot 1/20 parts therefore the total distance covered by bicycle and on foot খুসকাৰি আৰু bicycleot গৈছে total amount দুটা আমি প্লাস কৰিলো আমি পাইছো এটো যেটো आंसर পাম আমি এটো সিম্পলেস কৰি ললে ভাল হ'ব লোয়েস্ট ফৰ্মত 2/15 পাইছো এতিয়া তেওঁলোকে বাছত কিমান দূৰত্ব গৈছে therefore they move by bus equal 1 minus 2/15 ইয়াতো আমি 1 লিখিছো নাইবা 1 ৰ এগেইনষ্টত আমি 15/15 লিখিলে হৈ যাব নাইবা 1 লিখিলে হৈ যাব এখিনি আমি সলিউশন কৰি পাইছো 13/15 পাৰ্টস তেওঁলোকে বাছৰে গৈছে তো আজিৰ যেটো এক্সাৰসাইজ লেসন 7 ৰ এটো কমপ্লিট হৈ গল তোমালোকে ভালদৰে বুজি কৰিবলৈ চেষ্টা কৰিবা আৰু কিবা অসুবিধা থাকিলে কমেন্ট কৰি জনাবা তোমালোকলৈ মোৰ এটা ৰিকুৱেষ্ট তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওবিলাক চাই ভাল পালে লাইক এন্ড শেয়াৰ কৰিবা